আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মানে এটা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বিশেষকৈ মানে মই ডিব্ৰুগড়ত আছিলোঁ। যোনে যোনে মোৰ ভিডিঅ' চাই আছিলে তেওঁলোকে হয়তো জানে যে মই ডিব্ৰুগড়ত আছিলোঁ। আৰু আজি মানে লাষ্ট খানা খাইছোঁ, যিহেতু মই এটা যামগৈ একেবাৰে মানে ডিব্ৰুগড়ৰ পৰা বিদায় আহিম। মই কেতিয়াবা ফুৰিবলৈ এইবিলাক যিহেতু ৰেণুফেষ্ট ফেমিলি হয় মোৰ, চ' মই সেইটো খাতিৰত আহিম ইয়ালৈ। আৰু বাকী ক'ব লগা বেলেগ একো নাই, ফূৰ্তি কৰিম আজি দিনটো মানে লাষ্ট বুলি ক'ব লাগিব। কাইলৈ যিহেতু যামগৈ মই আমাৰ ঘৰত, যিহেতু মোৰ শিৱসাগৰ ডিমৌ জানে আপোনালোক সকলোৱে। ভাবিলোঁ ভিডিঅ' এটা কৰি যাওঁ, ভাবিলোঁ বহুত হুলস্থুল হৈছে, ভাবিলোঁ ভিডিঅ' এটা কৰি যাওঁ, পাছত চাবলৈ হ'ব মেমৰিজ হিচাপে নে কি কোৱা। আৰু ব'লত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে নাম কৈ দিয়া, এইফালে মোৰ ভগা লগৰখিনি ঠিক আছে। এই আমাৰ ৰাধনী খানা বনাবলৈ লগাই দিছোঁ, টিপ টপ খানা বনাই ৰাইজে, সেইকাৰণে লগাই দিছোঁ। এইফালে চিকেন বনাই আছে, যদি আহিব পাৰা। এজনী কাম নাই, এজনী এনেই হেতাখন লৰাই আছে ঠিক আছে। এইফালে উষা, এইফালে মেনকা, দিছ ইজ মেনকা। এইফালে এই এনেই মানে এজনী এনেই হেতাখন লৈ পেলাই দেখাইহে আছে, আৰু আছে দেখা। এইফালে আছে তিনিজনী লগৰ, এইফালে দেখাইছে দীপ্তি, নমস্কাৰ দেই এইফালে দীপ্তি, এইফালে বৰষা বা, দিছ ইজ লিপিকা বা, আৰু এইফালে কি পোৱা হৈছে মাংস। এইফালে মাংস পুৰিছে গাইজ, ব্ৰইলাৰ মাংস বেলেগ নহয়। এইফালে কি মাংস পুৰিছে কৈ দিয়া, গাহৰি গীতটো মাৰি দিয়া, গাহৰি বুলি। গাহৰি মাংস চিনি পায় ৰাইজে, মাংস চিনি পায় মাৰি দিয়া। আইজয় মোৰ বিষয়ে কিবা এটা কৈ দে। মানুহ যাবগৈ না, বহুত বেয়া লাগিছে। তথাপিও উপায় নাই, বহুত অন্তৰত দুখ আছে। কিন্তু কান্দিবি নে আজি কান্দিবি নে? আজি কান্দিব লাগিব অলপ মোৰ কাৰণে চবেই অলপ অলপ কান্দিবি, মই 10 টকা দিম। য়েছ 10 টকাকৈ দিম, কান্দিবা দেই। ভালকে থাকিবি, নতুন বছৰ ভালকে থাকিবি, ভালকে আমাৰ ৰাংঢালি ছোৱালী এই বাইদেউ কুকাৰ লৈ আহি গৈছে, নাচিব। বক্সটো বেছি ডাঙৰ নহয় দেই, চাওক। এইখন মোৰ বেড আছিলে, বহুত মনত পৰিব এই ৰুমটোলৈ, যিহেতু মই ইয়াতে আছিলোঁ। কথা পাতি আছে। বাকী এয়া ঠাণ্ডা টাইম থৈছোঁ এনেই খাবলৈ বুলি, আমাৰ লগৰজনীয়ে খাওঁ বুলি ক'লে। ইয়াৰ এনেকৈ বনাইছে আৰু এইবিলাক কিটচেন, বেলেগ একো নাই। সিহঁতৰ বেয়া ফূৰ্তি, মই যামগৈ। ভাগৰ লাগিলে, অন্তৰত দুখ আছে। এইফালে এজনী আছে, যিজনী নেকি কথা পতা নাই। प्लीज़ अंदर आओ ना, क्यों बाहर हो, क्यों अकेले अकेले खड़े हो? मेहमान हो ना, इसीलिए अंदर आओ जल्दी। अंदर बाहा চেণ্ডেল চব নাই। এয়া কি অৱস্থা হৈ আছে এইফালে। দিদি নাচটো দিলে এবাৰ নাচি দেখাই দেখোন নাচটো। লৈ এইফালে মোক ভাল লাগে।
এইজনী আমাৰ দীপ্তি দে দীপ্তি অঁ নাইবা অঁ বিৰাট ধুনীয়া ডান্সাৰ কিন্তু এইবিলাক ইহঁতি আছিলে আৰু সিহঁতৰ টেলেণ্টকেইটাই বাকী আছিলে আৰু ৰাইজৰ আগত দেখাবলৈ আজি দেখাই দিলোঁ দেই এইকেইজনী গাহৰি মাংস দেই কাঠ মাংস ভিতৰ হেনো মস্ত আমাৰ বাইদেউ খানা বনাইছে এয়া মাংস এইফালে কালাৰ দিছে নে কিমান ধুনীয়া দুখন কেৰাহীত পাতি দিছে দাইলটো নাই বনা নেকি দাইলটো বনাই দিবা এইফালে ভাত পাতিছে ন ভাত এইফালে ভাত নেকি গোন্ধটো চিৰিয়াছলি ভাল লাগিছে ভইচটো স্কিপ কৰি দিবা হয়নে দেখিছে গাইজ কেনেকৈ যে ভইচটো স্কিপ কৰিব কৈছে কেনেকৈ মই ন আৰু ফাইনেলি আজি ডিব্ৰুগড়ৰ পৰা সদায় কাৰণে বিদায় আহিম কেতিয়াবা কিবা দৰকাৰ হ'লে আৰু মনটো বেয়া লাগিছে কি ক'ম বহুত মানে দিন হৈ গ'ল ন থকা মানে 1.5 বছৰ পাৰ হৈ গ'ল ধৰি লওক 2 বছৰ বুলিয়ে ধৰি লওকচোন থাকি মেলি ভাল লাগিলে বহুত এনজয় কৰিলোঁ প্লাছ দুখে সুখে বহুত ভাল লাগিলে আমাৰ এয়া হোষ্টেলটো আমাৰ ৰেন'ফেচৰ হোষ্টেল এয়া এৰি থৈ যাম এতিয়া আৰু এইফালে মোৰ সামান পেকিং হৈ আছে এইবোৰ গোটেই পেকিং কৰি লৈছোঁ আৰু ময়ো ওলাই মেলি লৈছোঁ এতিয়া বেয়া লাগিছে কিন্তু বেয়া লাগিলেও উপায় নাই মানে ইমোশ্যন ছাইডত ৰাখি পিনে বহুত কথা ভাবিব লগা হয় তো সেইটো কাৰণে যাব লৈছোঁ বেলেগ একো নাই তো ভিডিঅ'টো ইমানটা সামৰিছোঁ আহি আছোঁ লগত পাই আমাক পাহৰি যাবা দেই